দুই শ্ৰেণীৰ মুছলমানক লক্ষ্য কৰিব তেওঁলোকৰ বিষয় কেতিয়াও পৰিৱৰ্তন নহয় যিমান সমাজত প্ৰব্লেম নাথাকক কিয় যিমান সমস্যাই দেখা নিদিয়ক কিয় তেওঁলোকৰ বিষয় সেম এক শ্ৰেণীৰ লোকক আপুনি পাব তেওঁলোকে সদায় মিলাদ কিয়াম জায়েজ হয় নে নহয় মিলাদ কিয়াম জায়েজ হয় নহয় এইটো লয়ে লাগি আছে আৰু এক শ্ৰেণীৰ মুছলিম আপুনি পাব যে ৰাফুল ইয়াদাইন আৰু জোৰে আমিন কোৱা সুন্নত হয় নে নহয় এই দুটাই তেওঁলোকৰ বিষয় আজি আলোচনা হ'ব লাগিছিল যে আমাৰ অসমৰ মুছলিমসকলৰ মাজত যে বৰ্ণবাদে দেখা দিছে বেলেগ সমাজৰ পৰা জাতিভেদ প্ৰথা আমাৰ সমাজত যে হোমাবলৈ আৰম্ভ কৰিছে ইয়াৰ বিৰুদ্ধে আমি যুৱ প্ৰজন্মই কেনেদৰে পদক্ষেপ ল'ব পাৰোঁ হেতু হৈ চৰ্চা হ'ব লাগিছিল কিন্তু হেতুৰ ওপৰত চৰ্চা নাই আজি আলোচনা হ'ব লাগিছিল ৰাজনৈতিক নেতাসকলে আৰু ধনী ব্যক্তিসকলে কিয় নিজৰ ল'ৰা ছোৱালীক চৰকাৰী বিদ্যালয়ত নিদি ব্যক্তিগত খণ্ডতহে দিয়ে চৰকাৰী বিদ্যালয়ৰ শিক্ষা ব্যৱস্থা উন্নত হোৱা নাই নেকি এই বিষয়ে চৰ্চা হ'ব লাগিছিল আজি চৰ্চা কি কৰিছে কিছুমান বন্ধুৱে যে ৰাফুল ইয়াদাইন সুন্নত হয় নে নহয় ৰাফুল ইয়াদাইন কৰাৰ বাবে হেনো কাৰোবাক মছজিদৰ পৰা ওলাই দিলে মছজিদৰ পৰা মানুহে কাক ওলাই দিয়ে শয়তানকহে ওলাই দিয়ে কাৰণ যি বিষয়ত দুই ধৰণৰ আমল সাহাবীসকলৰ মাজত প্ৰচলিত আছিল তাৰ মাজৰ পৰা আপুনি যদি এক শ্ৰেণীৰ আমল লয় আৰু অন্য শ্ৰেণীৰ আমলক অস্বীকাৰ কৰে কয় যে হেতু ভুল তেতিয়াহলে আপোনাক মছজিদৰ পৰা কেৱল ওলাই দিয়াই নহয় উত্তম মাধ্যম দিয়াৰো সম্ভাৱনা আছে কাৰণ যি বিষয়ত সাহাবীসকলৰ মাজত দুই ধৰণৰ আমল পোৱা যায় তাৰ মাজৰ পৰা এটা আমল লৈ অন্য এটাক মানে ভুল বুলি কোৱাটো চৰম পৰ্যায়ৰ মূৰ্খতা ৰাফুল ইয়াদাইন সম্পৰ্কে আমাৰ মতামত হ'ল যে দুয়ো ধৰণে নামাজ পঢ়িলে নামাজ শুদ্ধ হৈ যাব ৰাফুল ইয়াদাইন সম্পৰ্কে আমাৰ মতামত হ'ল যে ৰাফুল ইয়াদাইন কৰিলেও নামাজ হ'ব ৰাফুল ইয়াদাইন নকৰিলে নামাজ হ'ব সাহাবীসকলৰ মাজত দুয়ো ধৰণৰ আমল পোৱা গৈছিল ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে প্ৰথম অৱস্থাত নামাজত বিভিন্ন ঠাইত হাত উত্তোলন কৰিছিল কিন্তু পৰৱৰ্তী সময়ত কেৱল মাত্ৰ আৰম্ভণিৰ সময়তহে হাত উত্তোলন কৰিছিল আৰু বাকি সময়ত কৰা নাছিল পইণ্ট টু বি নোটেড আমি কি কৈ আছো যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এটা সময়ত নামাজত বিভিন্ন ঠাইত হাত উত্তোলন কৰিছিল মানে ৰাফুল ইয়াদাইন কৰিছিল কিন্তু পৰৱৰ্তী সময়ত কেৱল মাত্ৰ আৰম্ভণিতে হাত উঠাইছিল আৰু অন্য কোনো ঠাইত উঠোৱা নাছিল এতিয়া যদি কোনোবাই ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আগত যি আমল কৰিছিল হাত উত্তোলন কৰিছিল বা ৰাফুল ইয়াদাইন কৰিছিল সেই দলিল আনি যদি আমাৰ সন্মুখত দিয়ে তাৰ মানে ব্যক্তিজনে আমাৰ কথা বুজা নাই অথবা বুজিবলৈ চেষ্টা কৰা নাই অথবা কোনোবাই তেওঁক ব্ৰেইন ওয়াশ কৰি থৈ দিছে কাৰণ আমি যদি এটো অস্বীকাৰ কৰিলো হতেন যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হাত উত্তোলন কৰা নাছিল নামাজত আগতেও ৰাফুল ইয়াদাইন কৰা নাছিল তেতিয়াহলে আপুনি দলিল উপস্থাপন কৰাটো যুক্তিসংগত আছিল কিন্তু আমি যেহেতু কৈ আছো যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আগত বিভিন্ন ঠাইত হাত উত্তোলন কৰিছিল হেবৰ হাদিস আমাৰ জনা আছে কিন্তু হেখত কেৱল মাত্ৰ আৰম্ভণিৰ সময়তে হাত উত্তোলন কৰিছিল গতিকে তেনে ক্ষেত্ৰত আপুনি যদি হে পূৰ্বৰ হাদিসসমূহ উপস্থাপন কৰে তাৰ মানে আপুনি আমাৰ কথা বুজা নাই অথবা বুজিবলৈ চেষ্টা কৰা নাই যিসকলে কয় যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ৰাফুল ইয়াদাইন এৰি দিয়া নাছিল তেখেতসকলে এনেকুৱা এটা হাদিস দিয়ক য'ত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ৰুকুত যোৱাৰ আগত আৰু ৰুকুৰ পাছত মৃত্যুৰ আগলৈকে ৰাফুল ইয়াদাইন কৰিছিল আৰু কেতিয়াও এৰি দিয়া নাছিল এনেকুৱা হাদিস দিয়ক হেতুহে আপোনালোকৰ পক্ষত দলিল হ'ব হেতু নিদি যদি এনেকুৱা হাদিস দিয়ে য'ত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ৰাফুল ইয়াদাইন ৰুকুৰ সময়ত কৰিছিল হেতুটো আপোনালোকৰ দলিল নহয় হেতু আমাৰ দলিলহে হ'ব কাৰণ আমাৰ হেতু দাবী আছিল যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আগত ৰাফুল ইয়াদাইন কৰিছিল ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যে ৰাফুল ইয়াদাইন এৰি দিছিল পৰৱৰ্তী সময়ত সেই বিষয়ে আপোনালোকে চাব পাৰে আবু দাউদ হাদিস নাম্বাৰ 1000 এতিয়া আমি যেতিয়া আবু দাউদৰ হাদিস নাম্বাৰ 1000 পেশ কৰিম তেতিয়া কিছুমান বন্ধু ওলাই আহিব ক'ব যে নাই এটো সালামৰ সময়ত হাত উঠোৱাৰ নিষেধ কৰা হৈছে যদি আপোনালোকে মাযহাব নামানে তেতিয়াহলে অমুক শাইখে কৈছে এটো সালামৰ সময়ৰ কথা তমুক ইমামে কৈছে এনে ধৰণৰ কথা উপস্থাপন কৰাটো অযুক্তিকৰ দ্বিতীয়তে যুক্তিৰ খাতিৰত যদি ধৰি লোৱা হয় এই হাদিসত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সালামৰ সময়তহে হাত উঠাবলৈ নিষেধ কৰিছে যদি আপোনালোকে এইটো দলিল দিয়ে তাৰ মানে আপোনালোকে আমাৰ যেটো ক্লেম আছিল হেতু প্ৰমাণ কৰিলে যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে প্ৰথম অৱস্থাত বিভিন্ন ঠাইত হাত উত্তোলন কৰিছিল কিন্তু পৰৱৰ্তী সময়ত হেবৰ কমি আহে আৰু হেখত গৈ আৰম্ভণিৰ সময়তে হাত উত্তোলন কৰে দলিল নাম্বাৰ 2 তিৰমিজি শৰীফ হাদিস নাম্বাৰ 257 হযরত ইবনে মাসউদ রাদিয়াল্লাহু তাআলা আনহু ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কেনেদৰে নামাজ পঢ়িছিল হেতু দেখুৱাই দিছে তেখেতে
দেখুৱাই দিছে যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কেৱলমাত্ৰ আৰম্ভণিৰ সময়তে হাত উত্তোলন কৰিছিল আৰু নামাজৰ অন্য কোনো ঠাইত হাত উত্তোলন কৰা নাছিল। এনেদৰে তেখেতে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আমল দেখুৱাই দিছে। তিৰমিজি শৰীফত এই হাদিস উত্থাপন কৰাৰ পিছত ইমাম তিৰমিজি ৰহমাতুল্লাহি আলাইহি কৈছে যে এই হাদিসটো হাসান। আৰু ইমাম তিৰমিজি ৰহমাতুল্লাহি আলাইহি এইটো কৈছে যে ইয়াৰ ওপৰত সাহাবীসকলৰ আৰু তাবেঈসকলৰ আমল আছে। তাৰ পাছত ইমাম তিৰমিজি ৰহমাতুল্লাহি আলাইহি কৈছে যে এইটো মত ইমাম সুফিয়ান সৌৰীৰ। আপোনালোকে জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ যে ইমাম সুফিয়ান সৌৰী হাদিসৰ এগৰাকী ডাঙৰ ইমাম আছিল, হাদিসৰ সম্ৰাট বুলি যাক কোৱা হয়। তে হাদিস বিভাগ গোটেই জীৱন এজন ব্যক্তি হাদিস অধ্যয়নত পাৰ কৰিছে। এনেকুৱা এজন ব্যক্তিয়ে যদি কয় যে হয় এইটো ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আমল আছিল, তে আজি যদি কোনোবাই ওলাই আহি কয় যে নাই এইটো ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আমল নাছিল, গতিকে এটা আপোনালোকে বিচাৰ কৰিব যে কোনটো শুদ্ধ। তে ইমাম তিৰমিজিয়ে যি হাদিসক হাসান বুলি কৈছে, তে আজিৰ যুগত যদি কোনোবাই ওলাই আহি কয় যে হাদিস জয়ীফ, এতিয়া আপোনালোকে কল্পনা কৰক কাক মানিব, ইমাম তিৰমিজিক মানিব নে আজিৰ যুগৰ কোনোবাই ওলাই আহি ক'লে তেওঁক মানিব। এই হাদিসটো যেহেতু কথিত আহলে হাদিস ভাইসকলৰ বিৰুদ্ধে যায়, সেইকাৰণে তেওঁলোকে এই সহি হাদিসটোক জয়ীফ বনাবলৈ বহুত অপচেষ্টা কৰি থাকে। তেওঁলোকৰ শেখ জুবাইৰ আলী জয়ীয়ে এই হাদিসক জয়ীফ বুলি কৈছে, আকৌ তেওঁলোকৰ অন্য এজন শেখ আলবানী সাহেবে কিন্তু সহি বুলি কৈছে। এতিয়া আপোনালোকে কল্পনা কৰক সহি হাদিস এটাক জয়ীফ বনাবলৈ গৈ তেখেতসকলৰ মাজতে কিমান পাৰ্থক্য আহি গৈছে। অথচ ইমাম তিৰমিজি ৰহমাতুল্লাহি আলাইহি হাদিস উত্থাপন কৰি কিন্তু হাদিসটোক হাসান বুলি কৈছে। আৰু ইমাম তিৰমিজি ৰহমাতুল্লাহি আলাইহি এইটো কৈছে যে ইয়াৰ ওপৰত সাহাবীসকলৰ আৰু তাবেঈসকলৰ আমল আছিল। এতিয়া আপোনালোকে কল্পনা কৰক যিসকল ব্যক্তিয়ে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক লগ পাইছিল, যিসকলে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আমল দেখিছিল, তেখেতসকলে কেৱলমাত্ৰ নামাজৰ আৰম্ভণিতে হাত উত্তোলন কৰি দেখুৱাই দিছে যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এনেদৰে নামাজ পঢ়িছিল। এতিয়া আজিৰ যুগত যদি কোনোবাই সেইটো অস্বীকাৰ কৰে, তেতিয়াহ'লে আপোনালোকে কাৰ কথা মানিব? সাহাবীসকলৰ কথা মানিব নে আজিৰ যুগত যিসকল ওলাই আহি নতুন নতুন ফতোৱা দিবলৈ আৰম্ভ কৰিছে তেওঁলোকৰ কথা মানিব? আপোনালোকৰ বাবে এৰিলোঁ।